নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া মানে যাব ওলাইছোঁ বজাৰত। তো আজি হ'ল উৰুকাৰ বজাৰ। তো আপোনালোক সকলোৱে জানে। তো সমূহ অসমবাসীক ভোগালী বিহুৰ হিয়া ভৰা উল্লেখ জনালোঁ। আৰু এই ভোগালী বিহু যাতে সকলোৱে ভালে ভালে পালন কৰা, সেইখিনি আৰু গাইজ এতিয়া মই যাই আছোঁ বজাৰ। আৰু বজাৰ যাই কিনে দেখুৱাম কি আছে, মাছৰ পৰাই মানে গোটাইখিনি দেখুৱাম আৰু ধুনীয়াকৈ আপোনালোকক। তো ময়ো কিবা অলপ বজাৰ কৰিম। তো চাই থাকিব আপোনালোকে। আৰু গাইজ আপোনালোকে দেখিছে ইমান মানুহৰ ভিৰ। আৰু ইয়াতে মানে কি আজি যিহেতু ভোগালী বিহু বজাৰ লাষ্ট বজাৰ বুলি ক'লোঁ, আজি খানা খাব। তো সেইকাৰণে আজি আহিলোঁ আপোনালোকক দেখুৱাবলৈ। আমাৰ মানে ঘৰৰ ওচৰৰে বজাৰ এখন, বিধিয়া বজাৰ। তো বাকী আৰু দেখুৱাইছোঁ আপোনালোকক। তো বিহু বুলি বস্তুৰ দাম কেনেকুৱা, তো সেইবিলাকো দেখুৱাম। মানে চাওক, আমি দাম দৰ কিবা কিবি এনেকুৱা কৰিম, কৰি কিনে আৰু সৰু মাছ পাই ল'ম, ডাঙৰ মাছ ল'ব নোৱাৰোঁ, কাৰণ আজি বস্তুৰ দাম হাই ফাই। তো বাকী আমাৰ বজাৰখন দেখুৱাইছোঁ আপোনালোকক। চাওক, সভাৰ দৰে হৈ গৈছে মানুহ। সভাতো ইমান মানুহ নহয়, আজি ইমান মানুহ হৈছে। মানে উদ্দেশ্য এটাই, বিহুৰ কাৰণে কোনে কিমান কি বস্তু ল'ব, কি ল'ব, পিঠা বনাবৰ কাৰণে নাৰিকল বিভিন্ন ধৰণৰ বস্তু ল'ব। তো এইফালে চাওক, মানুহ চাওক বাপৰে। তো গাইজ মই এতিয়া মাছৰ বজাৰত আছোঁ। তো বৰ্তমান মাছ চাম, চিতল মাছ আৰু কিবা কিবি কি আছে, গোটাইখিনি মাছ ধুনীয়াকৈ চাম আৰু আপোনালোকক দেখুৱাইছোঁ। চিতলৰ দাম কেনেকৈ? চিতলটো 800 টকা আছে কিলো। কম কিমান দি আছে? কম হ'লে আৰু তুমি 50 টকা বিহু বজাৰ বুলি দাম বেছিকৈ কৈ আছে নেকি? 50 টকা কম দিব পাৰিম। হয় নেকি? তো গাইজ চিতল মাছ চাওক, বিহুৰ মেইন বস্তু, বহুতে ভাল পায় এইটো। তো দাম হ'লেও আজি খাবই। আহিছোঁ ৰ আমি। সৰুটো 300, এইটো 200, এইটো 500, 300। ঠিকে আছে, ঠিকে আছে। দাম বিহু বুলি বেছি হোৱা নাই, ঠিক আছে, ধুনীয়া। এইটো বৰালি মাছ। ভকুৱা দাদাই পুৰা মাছ বাছি দি আছে। এইখিনি 5 টকা লাগে ভাল। এইটো কম আছে। এনে চাধা মাৰি আছে কা, মাছ চাছ বিক্ৰী হোৱা নাই, চলি আছে। আচ্ছা, এই ৰৌ মাছ, এইটো বৰালি লাইন লগাই দিছোঁ গাইজ। এইবিলাক ভকুৱা আৰু এই মাছ সৰু ডাঙৰ আছে, কাৰণ চবেইতো ডাঙৰ মাছ ল'ব নোৱাৰে। তো সেয়ে আৰু সৰু ডাঙৰ এইবিলাক চব আছে এনেকৈ। তো আপোনালোকক মই মাছৰ বজাৰ দেখুৱালোঁ। আৰু এইবাৰ দেখোন চব্জি বজাৰ। ভিৰ চাওক, ভিৰ পূৰা মানুহৰ ভিৰ একদম। এই বস্তুটো আজি বহুত চেল হ'ব গাইজ, আদা নহৰু। চানা খাম ৰ অলপ দেৰিকৈ। পুৰা বজাৰ আজি, বজাৰ। এইফালে চব্জি বজাৰ, চব্জি লয় চব্জি ল'ব, মাছ লয় মাছ, মাংস লয় মাংস। তো গাইজ এটা কথা মই দেখা পালোঁ, মাছতকৈ দেখোন মানুহ চব্জি বজাৰতে বেছি ভিৰ হৈছে। বিহু বুলি চব্জি খাব নেকি মানুহে? বস্তুৰ দাম বহুত না।
আপোনালোকক চব্জি বজাৰ দেখুৱালোঁ। এতিয়া মেইন বস্তু দেখুৱাম হাঁহ। তো হাঁহটো জানাই আপোনালোকে প্ৰত্যেকৰে পচন্দ। তো হাঁহৰ দাম দৰাম আৰু দেখুৱাম আপোনালোকক চাইডত। তো এইবিলাক হাঁহ এইটো কেৰেচা হাঁহ ন? হা কেনেকৈ দাম? 1000 যোৰা। আচ্ছা বিক্ৰী যাৱা নাই? বিক্ৰী যাব, বিক্ৰী কে নাযাব, বিক্ৰী লাহে লাহে যাই থাকে। এইটো চীন হাঁহ। কিমান? 1500। এই দাদাই দাঙি দাঙি চাই আছে। হাঁহ বিক্ৰী যোৱা নাই। তো গাইজ মই এতিয়া মানে ঘৰৰ কাৰণে অলপ বজাৰ কৰিম। তো এই মটৰ ল'লোঁ 1 কিলো। 1 কিলো নহয় দাদা, 2 কিলো কৰি দিয়ক। 130 টকা যোৰা। অ' নাৰিকলকেইটা সৰু সৰু দেখোন। আৰু এইটো অ' ৰোকনী সোমাব নে ভিতৰত? 130। তো গাইজ মই এতিয়া যাব ওলাইছোঁ ঘৰত। মানে যিখিনি পাৰোঁ এইখিনি আপোনালোকক দেখুৱালোঁ। কাৰণ ঘৰত যাম আৰু ঘৰত যাই কেনে এতিয়া পুখুৰীত মাছ মাৰিম। তো কি মাছ পাওঁ সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাম। তো আজি এসাঁজ খাম, ধুনীয়াকৈ খাম ৰাতি। তো এইখিনি আৰু আজিৰ ভিডিঅ'টো আছিল। তো নেক্সট আকৌ এটা ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে কোনে কৰিব? তো ছাবস্ক্ৰাইব কৰক। এইখিনিয়ে, বাই বাই। তো গাইজ আহি পালোঁ ঘৰ। আৰু এতিয়া মানে কি আমাৰ বাৰীৰ পিছফালে আহি আছোঁ। আৰু আমাৰ বাৰীৰ পিছফালেকে আহিছোঁ। আপোনালোকক ভিডিঅ'টোত কৈছিলোঁ না মই ঘৰত যাম, এতিয়া ঘৰত যাই কিনে মাছ মাৰিম। তো এতিয়া মাছ মাৰিম। আৰু ৰাহুল ভাই তাৰ মাছ মাৰাৰ হেৰি দেখিছে এই তাক মই ক'লোঁ ড্ৰেছটো চেঞ্জ কৰি আহ, কিন্তু ড্ৰেছটো চেঞ্জ আৰু মই মোৰ ড্ৰেছ নাচাগে একদম লুংগি চুংগি মাৰি লৈছোঁ একেবাৰে আৰু এতিয়া আৰু আমাৰ খালটো দেখাইছোঁ আপোনালোকক। পানীত নামিম এতিয়াতে। এইটো হ'ল আমাৰ পুখুৰী। মানে একদম বহুত লম্বা, কিন্তু কথাটো হ'ল কি মাছ আমি মাৰিম এইখিনি জেগাত মাছ মাৰিম। এই মাজুদি অলপ পাৰ ওলাই আছে না, সিফালে এটা আছে ইফালে এটা আছে। তো মাছটো ইফালে অলপ লাৰ দি কিনে ধুনীয়াকৈ মাছ মাৰিছোঁ। আৰু আজি আমি কি কৰিম? মাছ মাৰি খাম লগতে। মানে পুৰা ধৰক এইবিলাক অৱস্থা বেলেগ হৈছোঁ। আৰু 2 চাপমান মাৰিম, মাৰি কেনে ঘৰত যাম। আৰু ঠাণ্ডা, এনেকুৱা ঠাণ্ডা বাপ ঠাণ্ডা। আকৌ ভিডিঅ' কল লৈ গৈছে তোৰ লগত কি হ'ব? বিহুৰ কথা না গাইজ, বিহুৰ কথা। তো মাছ মাৰি মাছ আৰু এই কোনে কোনে মাছ নিকিনাকৈ বিহুত মানে ঘৰৰ পুখুৰীত জাল মাৰি কেনে সাঁচি মোক কমেণ্ট কৰি কেনে জনাবচোন। ঠাণ্ডা বহুত ঠাণ্ডা। নামি আহা আকৌ অলপ, নামি আহা, নামি আহা, আহা আহা, জোনচোন নকৰবি, নামি আনা। আৰে বস্তি নামি আহা। কথাটো কি জানা, তাৰমানে মই ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ। অলৰেডি মাছ মাৰা হৈ গ'ল। আমি ৰাহুল ভাই আৰু মই এনেই জাল টানিলোঁ। তো এইটো জাষ্ট আপোনালোকক দেখুৱালোঁ আৰু বিহু কাহ হৈছোঁ অলপ অলপ বিহু বুলি। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। জাল লৈ কেনে মাছ ঘৰত আছে, মাছটো দেখাই আছোঁ মই আপোনালোকক। তো কি ক'ম আৰু, ভোগালী বিহুৰ সকলোকে আকৌ এবাৰ মোৰ ফালৰ পৰা ওলগ যাছিলোঁ। ধন্যবাদ, আকৌ লগ পাম, হ'ব দে ইমান। তো গাইছ মাছ মাছ মাছ
তো বিহু বুলি আমাৰ ঘৰৰ শালত মানে বেলেগ নাপালোঁ, শালটো ডাঙৰ না, তো সেইকাৰণে এই দুটা খাম বুলি ভাবিছোঁ, এইটো বাকী আপোনালোকেও খাওক, ময়ো খাওঁ।